আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদ। তেতিয়া সকলো কৰতোলা আৰু পাপীবিলাকে তেওঁৰ কথা শুনিবলৈ ওচৰলৈ আহি আছিল। তাতে ফৰিচী আৰু অধ্যাপকসকলে গৰিহণা কৰি ক'লে, এই মানুহে পাপীবিলাকক গ্ৰহণ কৰি সিহঁতে সৈতে ভোজন কৰে। তেতিয়া তেওঁবিলাকক এই দৃষ্টান্ত দি ক'লে, 100 মেৰ থকা কোনো মানুহৰ যদি এটা হেৰায়, তেন্তে তেওঁ সেই 99টা মেৰ হাবিৰ মাজত এৰি হেৰুৱাটোক নাপায় মানে তাক নিবিচাৰে। এনে কোন মানুহ তোমালোকৰ মাজত আছে? আৰু তাক পালে আনন্দিত হৈ নিজৰ কান্ধত লৈ ঘৰলৈ আহি বন্ধু আৰু চুবুৰীয়াবিলাকক মাতি গোটাই তেওঁবিলাকক কয়, মোৰে সৈতে আনন্দ কৰা, কিয়নো মোৰ হেৰুৱা মেৰটো পালো। মই তোমালোকক কওঁ, সেইদৰে মন পালটাবৰ প্ৰয়োজন নোহোৱা 99 জন ধাৰ্মিক লোকৰ অৰ্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অৰ্থে স্বৰ্গত তাতকৈ অধিক আনন্দ হ'ব। এই আছিল লোকে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদ। প্ৰভু যীশুৱে দিয়া এই দৃষ্টান্তটোৰ কথা আমি বহুদিনৰ পৰাই হয়তো শুনি আহিছো। এজন ভেড়াৰখীয়াই এটা ভেড়া হেৰুৱাই আন 99টা ভেড়াক এৰি থৈ সেই হেৰুৱাটোক বিচাৰি আনেগৈ। এই ভেড়াৰখীয়াজনৰ যোগেৰে আচলতে আমাৰ প্ৰতি পিতৃ ঈশ্বৰৰ প্ৰেমৰ এখন স্পষ্ট আৰু হৃদয়স্পৰ্শী ছবি দাঙি ধৰা হৈছে। ইয়াৰ লগতে আৰু দুটা দৃষ্টান্তও দিয়া হৈছে। এগৰাকী তিৰোতাই এটা মুদ্ৰা হেৰুৱাৰ পাছত সেইটো বিচাৰি পাই আনন্দ কৰা, আৰু দূৰ দেশলৈ গুচি যোৱা অপব্যয় পুত্ৰৰ প্ৰত্যাৱৰ্তনত পিতৃয়ে অতি আনন্দেৰে ৰাইজৰ বাবে ভোজ ভাতৰ আয়োজন কৰা। অৰ্থাৎ আমি এই তিনিওটা দৃষ্টান্তত এটা কথা বিশেষভাৱে মন কৰিব পাৰো, আৰু সেইটো হৈছে হেৰুৱাটোক বিচাৰি পোৱাৰ বাবে কৰা আনন্দ উদযাপন। ইয়াত আনন্দ উদযাপনৰ ওপৰতহে আচলতে বেছি গুৰুত্ব আৰোপ কৰা আমি দেখা পাওঁ। ভেড়াৰখীয়াজনে হেৰুৱা ভেড়াটো ঘূৰাই পোৱাৰ বাবে আনন্দ কৰে, তিৰোতাগৰাকীয়ে হেৰুৱা মুদ্ৰাটো পাই আনন্দ কৰে, আৰু অপব্যয় পুত্ৰৰ পিতৃয়ে নিজৰ বন্ধুসকলৰ সৈতে আনন্দ কৰে পুত্ৰক পুনৰ ঘূৰাই পোৱাৰ বাবে। প্ৰভু যীশুৱে আমাক স্পষ্টভাৱে কয় যে স্বৰ্গত আনন্দ হয় যেতিয়া পৃথিৱীত কোনো এজন পাপীয়ে মন পালটন কৰে। আমি জন্মদিন, বিবাহ বাৰ্ষিকী আদি নানা কাৰণত আনন্দ উদযাপন কৰোঁ, কিন্তু ঈশ্বৰে কোনো এজন ব্যক্তিৰ বা কোনো আত্মীয়ৰ জীৱনত যি কৰিছে তাক চিন্তা কৰিবলৈ আৰু সেই কথা উপভোগ কৰিবলৈ হয়তো আমি প্ৰায়ে চিন্তা নকৰোঁ। আমি জনা, আমি চিনি পোৱা কোনো এজন লোকৰ জীৱনলৈ পৰিৱৰ্তন অহা দেখি আমি ঈশ্বৰক ধন্যবাদ দিবলৈ হয়তো আহৰি নাপাওঁ। আমাৰ নিজৰ জীৱনত ঈশ্বৰে কি কৰি আছে তাকো হয়তো চিন্তা কৰি নাচাওঁ। আমি সাধাৰণতে প্ৰভুৰ বিশ্বস্ততাৰ তথ্য ল'বলৈ অলপ থমকি নৰওঁ বা সেই কথা মনো নকৰোঁ। আমি হয়তো আমাক লৈ আমাৰ স্বৰ্গত থকা পিতৃয়ে কৰা আনন্দৰ গুৰুত্বক তুচ্ছ জ্ঞান কৰোঁ। কিন্তু পিতৃ ঈশ্বৰে আমাক ইমান ভাল পায় যে আমাৰ জীৱনত আমি লোৱা ভাল সিদ্ধান্তবোৰে তেওঁক আনন্দিত কৰে। আমি জাগতিকতা এৰি তেওঁৰ ওচৰ চাপিলে তেওঁ আনন্দিত হয়। আমাৰ জীৱনৰ যোগেৰে কোনো এজন লোকে মন পালটন কৰি তেওঁৰ কাষ চাপিলেও স্বৰ্গত আনন্দ হয়। ঈশ্বৰে আমাক ইমান ভাল পায়, আমি বাৰু তেওঁক আনন্দিত কৰাৰ কথাটো অলপো মনত ৰাখোনে? প্ৰভু যীশুৰ যোগেৰে আমালৈ আগবঢ়োৱা পৰিত্ৰাণ আমি গ্ৰহণ কৰাৰ বাবে পিতৃ ঈশ্বৰ আনন্দিত। এনেদৰে পৰিত্ৰাণৰ আশীৰ্বাদ গ্ৰহণ কৰা লোকসকলৰ সৈতে একেলগে পিতৃ ঈশ্বৰক ধন্যবাদ দিবলৈ আমি নিয়মিতভাৱে গোট খাই আনন্দৰ ভাগ সকলোকে দি থকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, কোনো মানুহ নষ্ট হৈ যোৱাটো তুমি নিবিচাৰা। অপথে যোৱা লোকক তোমাৰ কাষলৈ ঘূৰাই আনি তোমাক আনন্দিত কৰাত যেন আমি অংশগ্ৰহণ কৰিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছে। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।